নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকক চাবলৈ। আজি আমাৰ ঘৰৰ ওচৰতে আছে নাটক, আমি তালৈকে যাবলৈ ওলাইছোঁ। আপোনালোক দেখুৱাম সকলোবোৰ। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, চাই থাকিব শেষলৈকে। সন্মুখত নৃত্য পৰিৱেশন কৰিব নিম্ন শাখাৰ ছাত্ৰীসকলৰ দলটো। দেখিছে, চাই থাকক শেষলৈকে। অকণমানি মাছ ৰ'দ কাছলিত ঘূৰি নাচ পাখুৰণি নাচ দেউতৰি কণা মাছ উৰ্দৰি কণা মাছ দেউতৰি। ডাঙৰ ল'ৰাৰ নাচ। দৰ্শকসকলক ইয়াৰ তথ্য জনাওঁ যে আমাৰ প্ৰশিক্ষণত যিদৰে প্ৰশিক্ষণ প্ৰদান কৰিছিলে প্ৰশিক্ষকসকলে গীতটিৰ অনুযায়ী হয়তো তেওঁলোকৰ সাজ পোছাক নহ'ব পাৰে, তাৰ বাবে আপোনালোকে দায়িত্ব নধৰিব, কিয়নো নৃত্যানুষ্ঠানৰ পাছতে তেওঁলোকে নাটকৰ বাবে সাজ সজ্জা তেওঁলোকে গ্ৰহণ কৰিব লাগিব। গতিকে আপোনালোকে তেখেতসকলৰ নৃত্য উপভোগ কৰিব, কিন্তু সাজ সজ্জাৰ যদি কিবা দায় হয় সেইখিনি আপোনালোকে দায় দোষ নধৰিব বুলি আশা কৰিছোঁ। এয়া মঞ্চত উচ্চ শাখাৰ ছাত্ৰীসকলৰ নৃত্যানুষ্ঠান। আমাৰ বাছ জ্বলাইছিল মেট্ৰিকত ইয়াৰ লগে লগে আমাৰ আজি
কৃতি ছাত্ৰ ছাত্ৰীসকলক মই ৰজা নহওঁ নাট্যকাৰ বুলেন গোহাঁইদেৱৰ ৰচনাৰে অনুৰাগ বৰাৰ পৰিচালনাৰে এয়া মঞ্চত প্ৰথমখনি নাটক মই ৰজা নহওঁ নাটকখন এতিয়া ব্লেক দেখিছে ষ্টাৰ্ট হ'বৰ কাৰণে এতিয়া আৰম্ভ হ'ব মই ৰজা নহওঁ নাটক লাইটিং ষ্টাৰ্ট লাগিছে কবৰে পলাব কিমান ধুনীয়া লাগিছে আপোনালোকে দেখিছে চাগে একদম ধুনীয়া ধুনীয়া চাই থাকক দেখিছে নহয় ইমান ধুনীয়াকৈ বস্তুবোৰে নাটক কৰিছে আপোনালোকে নিজৰ লগতে ৰাখিব পৰৱৰ্তী সময়ত আমাক জনাব আমি এই নাটকখনিত বিভিন্ন চৰিত্ৰত অভিনয় কৰা এইখন নাটক হ'ল লটকন দুখন নাটক হৈছিল এখন হ'ল মই ৰজা নহয় আনখন হ'ল লটকন চাওক মানে হেৰি কৰিলে লটকনটো বৰ এলেহুৱা চাই যাব বুজি পাই যাব গোটেইখন চাই কাৰণ অলপ পাছত ইয়াত এখন
বন্ধুবান্ধৱ পালোহি নাটকৰ পৰা এতিয়া বাৰটালৈ 5 মিনিট আছে পালোহি আৰু এইমাত্ৰ আজি যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই টাটা চি ইউ